আজিৰ মিনি ব্লগটো আৰম্ভ কৰিলোঁ BS এখনত বহি BS মানে মই চাইকেল এখনৰ কথা ক'লোঁ হৈ পেলাই আমি লগৰ কেইটাই মিলি অলপ ফুৰিব যাব আহিছোঁ আৰু চাইকেলৰ পেডেল মাৰি আৰু আপোনালোকে চাইকেলৰ পেডেল মাৰিব নালাগে দিয়ক মোৰ চাইকেলৰ পিছত দিকে বহি লওক আমাৰ গাঁৱৰে ধুনীয়া ধুনীয়া পৰিৱেশবোৰ চাই লওক হৈ পেলাই বঢ়িয়াকৈ আমি আহিলোঁ খেতি পথাৰৰ মাজে মাজে পেলাই চাওকচোন পুৰা সেউজীয়া আৰু সেউজীয়াৰ মাজৰে এটা বগা বগা বস্তু দেখিলোঁ আৰু আপোনালোকেও দেখছেনে চাওকচোন সৌটো বগা বগা বস্তু ময়ো ভিতৰে সোমাই আহিলোঁ সোমাইকে দেখলোঁ যে এইখন কিবা সত্ৰ হেন আছে সত্ৰ মানে ইয়াত মানে লেখা আছে শ্ৰী হৰিবৰতৰ প্ৰয়াত সত্ৰাধিকাৰ পুণ্য স্মৃতি ইয়াত মানে কিবা স্মৃতি উৰণত ইয়াত মানে কিবা এটা মন্দিৰ বান্ধি দিছোঁ বাৰু সেইবিলাক কথা বাদ দিয়ক আপোনালোকক দেখি দিলোঁ আৰু আমাৰ যিহেতু গাঁৱতে আছে পেলাই চাওকচোন চেগুনৰ খেতিৰ মাজে মাজে মানে চেগুনৰ গছৰ মাজে মাজে আমি সোমাই আহিলোঁ আৰু ইয়াত চাওকচোন কি ধুনীয়া নীৰৱ নিস্তব্ধ জেগা আৰু ইয়াত আহি কিবা এটা ভাল লাগে আৰু মই একলা দিয়ক এইফালে লগকেইটা হৈছে এইফালে আমাৰ বুবু আছে এইফালে পলাশ সঞ্জীৱ প্ৰীতম কংকন হেমাংগ আৰু গোটেইকেইটাৰ নামবিলাক কৈ দিলোঁ এইফালে গোটেইকেইটাই ৰিলচ বনাব আৰু ফটো উঠবা লাগলাক এইফালে মোৰ চেনেলৰ জৰিয়তে আপোনালোকক ইনষ্টাগ্ৰামৰ আইডিবোৰ দি দিম আৰু ৰিলচবোৰ চাব পাৰিব এইফালে ঘৰত দেখি আগমন হৈছে আজিৰ মিল পেনে আছিল অন্য